নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি মই লৈ আহিছো শিক্ষা হেতু পোৰ্টেলত কিদৰে আপোনালোকে গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচনৰ মাৰ্কস বা সাবজেক্টখিনি আপডেট কৰিব আৰু অন্য তথ্যসমূহ কেনেদৰে আপডেট কৰিব এই সকলোখিনি সামৰি মই এই ভিডিঅটো প্ৰস্তুত কৰিছো পোনপ্ৰথমে আপোনালোকৰ মোবাইলত বা ল্যাপটপত থকা ব্ৰাউজাৰত গৈ shikshasetu.assam.gov.in নামৰ পোৰ্টেলটো সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ ইয়াত লগইন পেজটো আহি যাব লগইন পেজটোত আপোনালোকে ইউজাৰ নেম আৰু পাসওয়াৰ্ড দি লগতে ডিস্ট্ৰিক্ট সিলেক্ট কৰি আৰু ক্যাপচা কোডটো দি আপোনালোকে লগইন কৰিব পাৰিব লগইন কৰিলে মই মোবাইলত দেখাইছো মোবাইলত এনেদৰে আহিব এনেদৰে দেখালে আপোনালোকে বাওঁফালে একেবাৰে ওপৰে যি আঁচটিনডাল আছে তাতে ক্লিক কৰি দিলে এনেদৰে এখন লিষ্ট আহিব তাতে টিচাৰ এণ্ড ষ্টাফত যাব তাতে ক্লিক কৰিলে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং হ'ব তেতিয়া আপোনালোকৰ বিদ্যালয়ত থকা গোটেই টিচাৰখিনি তথ্যখিনি ওলাই যাব এনেদৰে মোবাইলত এনেদৰে ওলাব আৰু ডেস্কটপ সাইট কৰি দিব পাৰে আপোনালোকে মোবাইলটোত ডেস্কটপ সাইট কৰিলে এনেকৈ পঠালিকে ওলাই যাব মই দেখাই দিছো আপোনালোকক এনেদৰে বা ল্যাপটপত এনেদৰে ওলাব তেতিয়া আপোনালোকে এই ৰাইট সাইডে গৈ আপোনালোকে সিলেক্ট একচনত গৈ এডিট কৰিব লাগিব এতিয়া মই মোবাইলতে দেখাই দিছো যেটো মোবাইল ফ্ৰেন্ডলি হলে ভাল হয় কামটো ইয়াতে গৈ এই টিচাৰ গৰাকী যেন আমি কৰিব লাগে তেতিয়া সিলেক্ট একচনত যাব লাগিব এডিটত যাব লাগিব সিলেক্ট একচনৰ পৰা এডিটত যাব লাগিব এডিটত গৈ আমি কি এডিট কৰিব লাগিব কোৱালিফিকেশনটো এডিট কৰিব লাগিব গতিকে আমি কোৱালিফিকেশনত যাম ডাইৰেক্ট কোৱালিফিকেশনত ক্লিক কৰিলে হ'ব ইয়াতে কোৱালিফিকেশন দেখাই দিব সেকেন্ডাৰী এইখিনি ডিটেইলছখিনি দেখাই দিব হাই সেকেন্ডাৰী ডিটেইলছখিনি দেখাই দিব আৰু গ্ৰেজুৱেচনৰ ডিটেইলছখিনি দেখাই দিব তো গ্ৰেজুৱেচনৰ আপোনালোকে দেখিছে গেছে সাবজেক্টটো অন্তৰ্ভুক্ত হৈ থকা নাই হেহে তেতিয়া কি কৰিব লাগিব সাবজেক্টটো যেহেতু অন্তৰ্ভুক্ত হৈ থকা নাই আমি এটো ডিলিট কৰি এই গুটেই গ্ৰেজুৱেচনৰ তথ্যখিনি নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব যদি এই সাবজেক্টটো দেখাই দিলে কৰিবলগীয়া বিশেষ একো নাই আৰু যদি সাবজেক্টটো দেখাই থকা নাই তেতিয়া হলে আপোনালোকে এই তথ্যখিনি ডিলিট কৰি আগৰ তথ্যটো ডিলিট কৰি নতুনকৈ অন্তৰ্ভুক্ত কৰিব এটো আমি ডিলিট কৰিছো ডিলিট কৰাৰ পিছত এড কৰিবলৈ হলে কি কৰিব লাগিব ওপৰলৈ যাব লাগিব একাডেমিক কোৱালিফিকেশনৰ তলতে এড বুলি যেটো অপচন আছে এটো ক্লিক কৰি দিব লাগিব ইয়াতে আপোনালোকে এই তথ্যখিনি আমি অন্তৰ্ভুক্ত কৰিব লাগিব একাডেমিক কোৱালিফিকেশন কি গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন হায়াৰ সেকেন্ডাৰী এটো আহিব এটো আমি ড্ৰপ ডাউন লিষ্ট থাকিব তাৰ পৰা আমি ক্লিক কৰিব লাগিব গ্ৰেজুৱেচন ক্লিক কৰি দিলো ডিসিপ্লিন কি এটো আৰ্ট সায়েন্স কমাৰ্চ যি মটো হয় ডিগ্ৰীটো কি হয় ডিগ্ৰীটোৰ নাম কি ইয়াতে আছে বিএ বিএসসি বিকম বিবিএ বোৰ আছে এটো সিলেক্ট কৰিব লাগিব সাবজেক্ট যদি মেজৰ আছিল মেজৰ সাবজেক্টটো আপোনাক ভৰাই দিলে হৈ গল যদি মেজৰ নাছিল বেলেগ পাস কোৰ্স আছিল তেতিয়ালে পাস কোৰ্সৰ সাবজেক্ট এটা আপোনালোকে ভৰাই দিব লাগিব মিডিয়াম অফ ইনস্ট্ৰাকচন কি হ'ব ইংলিশ আসামিজ এটো আপুনি মতে ভৰালে এটো আপোনালোকে ভৰাব লাগিব জি মিডিয়াম হয় মোড অফ এডুকেশন কি হ'ব এটো ৰেগুলাৰ নে ডিসটেন্স এটো আপোনাৰ মতে ভৰালে ইউনিভাৰ্সিটি কি ইউনিভাৰ্সিটি আছিল মই ডিব্ৰুগড় ইউনিভাৰ্সিটি ভৰাইছো আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটি আছিল বাবে ডিব্ৰুগড় ইউনিভাৰ্সিটি ভৰাই দিলো কোন কলেজৰ আছিল বা কোন স্কুলৰ বা কোন ইনষ্টিটিউচনৰ আছিল এটো আপুনি ভৰাই দিব লাগিব সো ইয়াৰ অফ পাসিং কোন চনত পাস কৰিছিল এটা লিষ্টত আহি যাব ড্ৰপ ডাউন লিষ্টত আমি তাৰ পৰা সিলেক্ট কৰি দিব লাগিব চনটো তাৰ পিছতে মাৰ্কস টোটাল মাৰ্কস কিমান আছিল আৰু মাৰ্কস কিমান পাইছিল এই দুটা ভৰাব লাগিব এটা ভৰালে আপোনালোকৰ পাৰ্সেন্টেজটো অটোমেটিক্যালি আহি যাব আপোনাক দেখাই দিছো টোটাল মাৰ্কস ধৰিলো 500 পালো 250 তো আপোনাৰ 50% আহি গৈছে অটোমেটিক্যালি গতিকে পাৰ্সেন্টেজটো আমি ভৰাব লাগে টোটাল মাৰ্কস আৰু কিমান পাইছিল এটো ভৰাই দিলে হৈ গল এইকেইটা কৰি আপোনালোকে এই সেভ বাটনটো ক্লিক কৰি দিব লাগিব সেভ বাটনটো ক্লিক কৰাৰ পিছত আপোনাৰ এটা টিচাৰ গৰাকীৰ এগেইনষ্টত গ্ৰেজুৱেচনৰ বা জিহৰ কৰে পোষ্ট গ্ৰেজুৱেচনৰ ভৰালে পোষ্ট গ্ৰেজুৱেচনৰ তথ্যখিনি দেখাই দিব তাতে আপোনাৰ সাবজেক্টটো দেখাই দিব মই এটো দেখাই দিম অলপ পিছতে সেভ কৰিছো সেভ কৰাৰ পিছত এনেদৰে দেখিছেনে গ্ৰেজুৱেচন ইংলিশ আসামিজ সাবজেক্ট দেখাই দিছে মিডিয়াম অফ ইনস্ট্ৰাকচন এখিনি দেখাই দিছে গোটেইখিনি বস্তু দেখাই দিব গতিকে এনেদৰে আপোনালোকে এই কামটো সম্পূৰ্ণ কৰিব লাগিব গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন দুইটাৰে কৰিব লাগিব আৰু যদি আপোনালোকে ইচ্ছা কৰে হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিকটো আকৌ এডিট কৰি সাবজেক্টখিনি ভৰাই দিব পাৰে হয়তো পৰৱৰ্তী সময়ত এইখিনিও কৰিবলৈ আহিব পাৰে আশা ৰাখিছো ভিডিওটো আপোনালোকৰ বাবে উপযোগী হৈছে অলৰেডি সোমাই থকা ডাটাটো আপোনালোকে ডিলিট কৰিব লাগিব এটো নাপাহৰিব আৰু ডিলিট কৰি গোটেই তথ্যখিনি নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব আশা কৰো ভিডিওটো আপোনালোকৰ বাবে সুবিধাজনক হৈছে ধন্যবাদ জনাইছো